जोहोलाव सोमब्ला बसुमतारी আজি মৃত্যু দিৱস 28তম আৰু এইটো আমি সন্ত্ৰাস বিৰোধী দিৱস হিচাপে পালন কৰিছো। আৰম্ভণিৰ পৰা এইটো আমি পালন কৰিছো কিয়নো যি পৰিৱেশ পৰিস্থিতিত সোমব্লা বসুমতাৰীয়ে প্ৰাণ আহুতি দিব লগা হৈছিল সেইটো আমাৰ কাৰণে অতি জটিল সময় আছিল, প্ৰত্যাহ্বানৰ সময় আছিল আৰু সেই ঘটনাই আমাক এটা লেসন দি গৈছে যাৰ কাৰণে হিংসা আৰু মানে যি সশস্ত্ৰ সংগ্ৰামৰ পথেৰে আগবঢ়া যিসকল নেতৃবৃন্দ আছিল তেওঁলোকে আজি মূল খুঁটিলৈ শান্তিৰ পথলৈ অহিংসাৰ পথলৈ ঘূৰি আহিছে আৰু একত্ৰিতভাৱে আজি বড়োলেণ্ড অঞ্চলত সমগ্ৰ অসমত বড়ো অধ্যুষিত অঞ্চলত শান্তিৰ এটা বাতাবৰণ আজি সৃষ্টি কৰিবলৈ আমি সক্ষম হৈছো। নিখিল বড়ো ছাত্ৰ সন্থাৰ সদায় আহ্বান আছিল যে ঐক্য শান্তি অহিংসা আৰু গণতান্ত্ৰিক পন্থাৰে বড়ো জাতিক আগুৱাই নিব লাগে। উপেন ব্ৰহ্মৰ যি আদৰ্শ আছিল বিশ্ব দৰবাৰত বড়ো জাতিক প্ৰতিষ্ঠা কৰিব লাগে, সেই মূল গুৰু ধৰিতা जोहोलाव सोमब्ला बसुमतारी যি জাতীয়তাবাদৰ গুৰু ধৰিতা আপোচহীনভাৱে জাতীয়তাবাদক আগবঢ়াই নিয়া তেখেতৰ এই যি এটা চিন্তা সেই চিন্তাক সদায় আমি সন্মান জনাই আগলৈকে আমি কাম কৰি যাম আৰু ভৱিষ্যতে বড়োলেণ্ড অঞ্চলত কোনো যাতে অশান্তি বিৰাজ নকৰে সকলোৱে সংযমৰে শান্তি একতা আৰু ভাতৃত্ববোধ এনাজৰীৰে যাতে আমি জীয়াই থাকিব পাৰে তাকে কামনা কৰিছো। সকলোৱে কাম কৰিব লাগে আৰু মই আহ্বান জনাইছো যে এই সময়ত যি এটা হিংসা আৰু সমাজত যি এটা বিশৃংখল পৰিৱেশ যি বাল্য বিবাহ ড্ৰাগছ হত্যা কেতিয়াবা মানে গণধৰ্ষণ ধৰ্ষণ এনেকুৱা কাণ্ডবিলাক সমাজৰ পৰা আমি নাইকিয়া কৰিম, সেইটো এটা সন্ত্ৰাসৰ এটা দিশ আৰু সেই দিশবিলাক আমি নিষেধ কৰি পেলাই সমাজ গঠন প্ৰক্ৰিয়াত নৱপ্ৰজন্ম এপছুৰ কৰ্মী সকলোৱে আমি দৃঢ়তাৰে কাম কৰি যাম আৰু এই ক্ষেত্ৰত মই সেই কথাও দোহাৰিছো যে ভৱিষ্যতে নিখিল বড়ো ছাত্ৰ সন্থাই জাতিৰ যিখিনি সমস্যা সেই সমস্যাখিনি আপোচহীনভাৱে গণতান্ত্ৰিক অহিংসা আৰু শান্তিপূৰ্ণৰে আমি যুঁজ আৰু সংগ্ৰাম চলাই যাম আৰু এই ক্ষেত্ৰত জাতীয়তাবাদৰ চেতনাৰে সকলোৱে আগবাঢ়িব লাগে মই তাকে আহ্বান জনাইছো। দেখা গৈছে যে 20 চনৰ চুক্তিৰ পিছত শান্তি চুক্তিৰ পিছত আকৌ চিৰাং কোকৰাঝাৰৰ বিভিন্ন স্থানত এতিয়া দেখা গৈছে অস্ত্ৰ ওলাই আছে, এই ক্ষেত্ৰত কেনেধৰণৰ প্ৰতিক্ৰিয়া হ'ব? প্ৰশাসনৰ ফালৰ পৰা আৰক্ষী প্ৰশাসনে জনাইছে যে এইবিলাক যি বন্দুক তেওঁলোকে ৰিকভাৰ কৰিছে সেই বন্দুকবিলাক পুৰণা বন্দুক 10-15-20 বছৰৰ আগত বা 30-40 বছৰৰ আগত সেইবিলাক যি সময়ত দিব লাগিছিল দিয়া নাছিল, ক'তবা এইটো ৰাখি থোৱা আছিল। আমি নিবিচাৰোঁ আৰু ইয়াত বন্দুকৰ কোনো কিবা এটা জনজননী হওক বন্দুক বাৰুদৰ এটা সন্ত্ৰাসৰ এটা পৰিৱেশ হওক কেতিয়াও আমি নিবিচাৰোঁ আৰু ইয়াৰ কাৰণে প্ৰশাসন অসম চৰকাৰ আৰু গৃহ বিভাগক আমি আহ্বান জনাইছোঁ পুৰণা যিবিলাক এইবিলাক মানে পৰি থকা য'ত যি আছে বন্দুকেই হওক বোমাই হওক যি আছে সংগ্ৰামৰ সময়ত সেইবিলাক সকলো উদ্ধাৰ কৰিব লাগে কিয়নো দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত উত্তৰ পূৰ্বাঞ্চলক এটা ঘাটি হিচাপে ভাৰত ৰাষ্ট্ৰই বা বিভিন্ন যিবিলাক সেই সময়ত আছিল তেওঁলোকে কাম কৰিছিল আৰু এই পুৰণা কলীয়া যিবিলাক বন্দুক বাৰুদ এতিয়াও কেতিয়াবা ৰিকভাৰ হয়। তো ইয়াৰ কাৰণে যিহেতু 30টা বছৰ ইয়াতে সংগ্ৰাম চলিছিল ক'তবা নহয় ক'তবা এনেকুৱা থাকিব, তো সেইবিলাক উদ্ধাৰ কৰি পেলাই